থলুৱা অমিতাৰ জুতি কিদৰে বনাওঁ চাওঁ আহকচোন। বাৰীৰে পৰা এটা পৈণত অমিতা পাৰি আনি ভালদৰে ধুই জোখত কাটি লৈছোঁ। দেখিছে অলপ ৰঙচুৱা ৰংটো আহিছে আৰু একেবাৰে পকা হ'লেও কোনো কথা নাই। টেষ্টটো একদম ৰঙালাও নিচিনা লাগে খাবলৈ। যিসকলে অমিতা নাখায় সেইসকলেও মানে খুজি খুজি খাব আৰু এইদৰে বনালে। গতিকে কেৰাহী গৰম হোৱাৰ পাছতে মই মিঠাতেল দি দিছোঁ আৰু আদা নহৰু জালুক জলকীয়া সকলোবোৰ একেলগে আৰু পিঁয়াজো দিছোঁ আৰু সকলোবোৰ একেলগে 1 চামুচৰ জোখেৰে খুন্দি লৈছিলোঁ। এতিয়া মই তেল গৰম হোৱাত দি দিছোঁ। প্ৰয়োজন অনুসৰি নিমখ হালধি আৰু অকণমান চেনি দি দিছোঁ। এতিয়া অলপ ভজাৰ পাছতে পানী অকণমান দি ভালদৰে লৰাই পানীকণ শেষ হোৱাৰ পাছতে মই অমিতাখিনি দি দিম। এতিয়া অমিতাখিনি দি দিছোঁ। অমিতা আলু একেলগে দি 5 মিনিট সময়মান ভাজিব লাগিব। অলপ ভাজি পেলাই মই ঢাকোনখন দি দিছোঁ। অলপ লৰাই লৈ মিনিট সময় হোৱাৰ পাছতে এয়া চাওক পানী অকণমান দি দিছোঁ, নহ'লে তলত ধৰি যাব পাৰে। এতিয়া মই এয়া দেখিছে ঢাকোনখন উদঙাই চাইছোঁ। অকণমান মই ভাঙি দিয়াত দি দিছোঁ। এয়া চাওক পানী অলপ দি পেলাই অলপ সময় 3 মিনিট সময় মই উতলাইছোঁ। এয়া দেখিছে দেখিবলৈ ৰঙালাও চব্জিৰ দৰে প্ৰস্তুত হৈ গৈছে।